সকলোকে নমস্কাৰ জনাইছোঁ। সন্মুখত হেঁপাহৰ ভোগালী আৰু এই ভোগালীক আদৰা যজা ইতিমধ্যে সমগ্ৰ অসমবাসীয়ে সামৰণি পেলাইছে, কাৰণ অহাকালি উৰুকা। আৰু মই 1 নং উত্তৰ নলবাৰী জিলা পৰিষদৰ সদস্য হিচাপে সমগ্ৰ অসমবাসীলৈ ভোগালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু বাইদেউ 26 চনতে আপুনি এজন জনপ্ৰতিনিধি, 26 চনটো প্ৰায় নিৰ্বাচনী চন হিচাপে গণ্য কৰা হয়, যিহেতু সন্মুখত বিধানসভা নিৰ্বাচন। কেনেকুৱা আপোনাৰ ৰাইজৰ মাজত সোমাই পৰিছে, কি ক'ব? হয়, নিশ্চয় ভালেই হ'ব। 26ত বিধানসভা নিৰ্বাচন। আমাৰ নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাদেৱ, তেখেত সুদক্ষ কেবিনেট মন্ত্ৰীও। গতিকে তেখেতৰ নেতৃত্বত সমগ্ৰ নলবাৰী সমষ্টিৰ যিখিনি উন্নয়ন হৈছে, সমগ্ৰ ৰাইজে তেখেতক আদৰি লৈছে। বিৰোধ কৰিবলৈ নায়েই। গতিকে আমি যিহেতু দলীয় কাৰ্যকৰ্তাসকলো আমাৰ লাগি আছে, সমগ্ৰ সমষ্টিবাসীৰ দলীয় কাৰ্যকৰ্তাসকল বা আমিও প্ৰতিনিধি হিচাপে ৰাইজৰ ওচৰলৈ গৈ আছোঁ। ৰাইজৰ যথেষ্ট আমি সমৰ্থন পাবলৈ সক্ষম হৈছোঁ। আৰু এইবেলিও আমাৰ মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱক আমি এইবেলিও বিধায়ক বা অসম চৰকাৰৰ মন্ত্ৰী হিচাপে পাবলৈ আমি সক্ষম, এইটো আমি নিশ্চিত।